কাটি আমি সদৰ কাপোৰ পিন্ধো সদৰ কাপোৰ পিন্ধো স্বাধীন দেশৰ ছাতি আমি স্বাধীনতা ৰাখো 15 আগষ্ট 47 চনতে অহিংসা বাণীৰে পুনৰ্বাৰ স্বাধীন হ'লে স্বাধীন কাৰণে কত যুৱক যুৱতী এই নিজ মত দেহা স্বৰ্গ কুশলিলে কুশল কোঁৱৰ কনক লতা ভোগেশ্বৰীয়া আত্মাৰে পুজিলে মাটি পূজাইনী হৈ কুশলে ল'লে ফাঁচি কনকে যে গুলি এই নিজ মত দেহা স্বৰ্গ কুশলিলে। দেখিছ হা 93 বছৰ এই একদম তেতিয়াৰ দিনত আন্দোলনৰ গীতবিলাক মনত ৰখাটো অলপ কাহিনী নেকি তই ক নিজে ভাব হা মই ভাৰতৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট আন্দোলনত বা খগেন বৰবৰুৱাৰ লগত গৈছিলে স্বাধীনতা আন্দোলনত আপোনালোক কাৰ লগত গৈছিলে ন স্বাধীনতা আন্দোলন পাইছিলে না 47টো পাইছিলে না নাই পোৱা নাই পাহৰিলে ন হৰিনাৰায়ণ বৰুৱা লগত চাকৰিও মই পাইছিলো হৰিনাৰায়ণ বৰুৱাৰ লগত মই ঘূৰিও ফুৰিলো গণহাতিকা দিয়াকে মই হৰিনাৰায়ণ বৰুৱা গাড়ীতে ফুৰিছিলো ডাঙৰ মানুহ চবৰ লগত হৰিনাৰায়ণ মই যে এতিয়া যে একদম যুঁজিব পাৰো যে সাহসটো আছে যে আপোনাৰ পৰাহে পালো মই জানে নাই টেনশ্যন নাই আমাৰ দেউতা বেলেগ ভয়াতো আছিলে আকৌ বুলি মাহে মেইন একদম ইমান কষ্ট কৰি ঘৰ খুলিলে আমাৰ